আমাৰ সঞ্জয় ছাৰ আমাকে কৈছে মোৰ নাম লক্ষেশ্বৰ কান্তি বৰ মহান ছাৰ মই কোনো লিখক নহওঁ মই কোনো শিল্পী নহওঁ কিন্তু মই এজন সমাজ কৰ্মী আৰু এই সমাজ কৰ্মী হোৱাৰ কাৰণে এই লিখকেই হওক সাহিত্যিক হওক সাংস্কৃতিক কৰ্মী হওক খেলুৱৈ হওক এই সমাজ কৰ্মী হোৱাৰ কাৰণেই সকলো দিশত মই জড়িত আৰু এইকাৰণে সঞ্জয় ছাৰ ডাঙৰীয়াৰ এই অনুষ্ঠানলৈ মই আহিবৰ কাৰণে পাইছোঁ। আজি এই যে সাহিত্য আৰু গ্ৰন্থমেলা যিটো আয়োজন কৰিছে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকক উদ্দেশ্য কৰি মই ক'ব খুজিছোঁ প্ৰথমতে জানিব লাগিব সাহিত্য কি কোনটো কয় সাহিত্য আৰু কোনটো কয় গ্ৰন্থ। এই যেতিয়া আমাৰ লগৰ আমি ধৰি থকাৰ সময়ত যিবিলাক ল'ৰা ছোৱালীয়ে ইয়াত আবৃত্তি পাঠ কৰিলে